Hey guys, মই জুমল আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল ইনজম ব্লগ। সো গাইস আপোনালোকে গমে পাইছে আমাৰ মানে ইনষ্টাগ্ৰামত এটা ভিডিঅ' তামান ভাইৰেল হৈছে ৰং বেছ কামৰো। সো মানে সেই মুছা ভাইকে যে মানে প্ৰেংক কল কৰিবলৈ চেষ্টা কৰি আহক ভিডিঅ'টো আৰম্ভ কৰো। হেল্ল' মুছা वाला নেকি? হয়। মই হেৰিৰ পৰা দৰঙৰ পৰা হলো। আচ্ছা। ফ্ৰী আছে নি মানুহ? আছো। মানে কথা কেইটামান আছিল। কোৱাচোন। তুমি যে মঙলে ল'ৰাটো যে মানে ইনষ্টাগ্ৰামত যে এটা ৰোষ্ট কৰিছা, মানে ভিডিঅ' এটা দিছা। হয়। মানে এইটো কিয় কৰিছা? মানে প্ৰথমতে তুমি চোৱা, মানে সি কৈছে ভিডিঅ'টোত কৈছে কি যে মংগলৰ ল'ৰা মানে কিবা টাইপত কৈছে আৰু। কিন্তু মই ধৰ ডাইৰেক্ট তাক মানে ডিষ্ট্ৰিক্টৰ নাম ধৰি কোৱা নাই। মই জাষ্ট কৈছো যে মই কামৰূপৰ ল'ৰা, মানে এনেকুৱা টাইপত কৈছো। বেলেগ একো নাই। মানে বহুতে তোমাৰ নিচিনা আৰু কোনোবা ফোন কৰিছে, কিন্তু মই সিহঁতক কথাখিনি বুজাই দিছো ভালকে। সেইখিনি আৰু তাৰপিছত আমাকো যে ৰোষ্ট কৰিছা। তোমাক মানে সেইটো নেকি দৰঙৰ? মানে আমাৰ মংগলে ল'ৰাটো কোৱা দেখা পাই আমি মানে কৈ দিলো আৰু। নম্বৰটো ক'ত পালি ভাই? নম্বৰটো আনিছো ৰ অলপ। আচ্ছা। মানে কি নাই, মই তোমালোকৰ ৰোষ্ট কৰা মানে কি জানা, তুমি এটা ভিডিঅ'ত ৰিপ্লাই দিছা। মই সেইটো কাৰণে মানে ভিডিঅ'টো বনাই দিলো আৰু। মানে মই পাৰমিশন ল'ব লাগিছিল আৰু। পাৰমিশন মানে ভাই সেনেকুৱা পাৰমিশন লোৱা নাযায়, কাৰণ যোনটো বস্তু মই বেয়া দেখো সেইটো বস্তুত ধৰ মানে সেনেকে ভিডিঅ' বনাই দিওঁ আৰু। মানে পাৰমিশন ইমান লৈ নাথাকো। মানে পাৰমিশন ল'লে আৰু তেতিয়া আমাক খুজি ল'ব লাগিছিল, আমিও বনালো হয়। সুধি ল'ব লাগে মানে তেনেকুৱা হলে এখন মানে মানুহ ৰোষ্ট ভিডিঅ' দিবই নোৱাৰিলে হয়। কোনোতো নকয় বনাও বুলি। এতিয়া আমি ঘৰত মানে আমাৰ ঘৰৰ মানুহ বহুত কিবা কৈ আছে। কৈছে মানে হয়, তোমালোকে ৰিপ্লাইটো দি ভুল কৰিছা নহয়। ভিডিঅ'টো ডিলিট কৰিবা নে? ভিডিঅ' ডিলিট কৰিব নোৱাৰিম দিয়া, বেয়া নাপাবা। মানে আমাৰ ঘৰৰ মানুহে মানে বহুত কিবা কিবি কৈ আছে। আচ্ছা, ঘৰৰ মানুহ কিবা কৈ আছে নেকি? কৈ আছে। কি কৈছে? নাই কৈছে আৰু কামৰূপৰ ল'ৰা মানে এনেকুৱাকে কৈছে, কিবা বেয়াকে মই কিবা লাংটাৰদি কোবাম বুলি কৈছে দেখোন। নাই, মই তোমালোকক কোৱা নাই। মই প্ৰথম কৈছো কি যে মংগলৰ ল'ৰাটোহে তেনেকে কৈছো। নাই, আমি আকৌ মংগলে ল'ৰাটো কোৱা দেখা পাই আমি ক'লো। হয় নেকি? মানে আমাৰ মংগলে ল'ৰাটো কৈছে কাৰণেতো আমি কৈ দিলো। নাই, সি মানে ভিডিঅ'টোত অলপ মানে দেখিছে নহয়, তাৰ মানে চুলি তুলি দীঘল, অলপ চাপৰি টাইপৰ চুলি। সি অলপ দম দিছে। মই ভিডিঅ'টো দি দিছিলো তেনেকুৱা টাইপত ৰিপ্লাই কৰি কিনে। বেলেগ একো হোৱা নাই বাৰু। নম্বৰটো ক'ত পালা এতিয়া সেইটো কোৱাচোন। নম্বৰটো আনিছো ৰ অলপ। আনিছা নেকি? কি হৈছে গম নাপাওঁ, কোনোবা ভাইৰেল কৰি আছে, মানে বহুতে ফোন মাৰি আছে এতিয়া। মুছা হয় না? হয়। তেনেকুৱা আৰু বেলেগ একো নাই। মই ৰিপ্লাইটো দিছো, কিন্তু ধৰ ইমান বেয়াকৈ দিয়া নাই। মই তোমালোক কিন্তু লাংটিয়া কথা কোবাম বুলি কোৱা নাই, মই তাকে কৈছিলো। নাই, ভিডিঅ'ত কৈছে, আমাৰ ভিডিঅ'ত কৈছে যে। তহঁতৰ ভিডিঅ'টো কৈছে নেকি? আমাৰ ভিডিঅ'ত কৈছে আমাৰ লেংটা কৰি কোবাম বুলি কৈছে। আচ্ছা, ছেকেণ্ড ভিডিঅ'টোত কৈছে ন? ছেকেণ্ড ভিডিঅ'টো সেইটো হয় বাৰু। নাই, মই মানে ভিডিঅ'ত ইমান সেই ধৰি নাথাকো। ডাইৰেক্ট কোনোবা যে দিছি ৰিপ্লাই, মোৰ তাক ৰিপ্লাই দি নাই, খুজিব লাগিছিল। আপুনি পাৰমিশনটো ল'ব লাগিছিল। পাৰমিশন আৰু কি পাৰমিশন লাগে ভাই? ক'ত ফোন নম্বৰ বিচাৰি পাম তোমাৰ? মই কিবা এটা ভুল দেখিছো। মানে ইনষ্টাগ্ৰামতো মেছেজ দিব পাৰিলে হয়। ইনষ্টাগ্ৰামত মোৰ মানে তুমি বিশ্বাস কৰা নকৰা নাই, মোৰ মানে ৰিকুৱেষ্টত কমচে কম 60-70টা মান ৰিকুৱেষ্ট মানে এতিয়াও পৰি আছে মেছেজ। এতিয়া তুমি কোনটো দিছা, এতিয়া চবকে মেছেজ কৰাটো সম্ভৱ নহ'ব। মই মানে ইনষ্টাগ্ৰামতো মেছেজ কৰি ক'ব পাৰিলে এইটো ভিডিঅ' এনেকে কৰো নাই, এনেকে মইতো দিলোহে আৰু কৰিবি বা নকৰি। সেয়াই আৰু বেলেগ একো নাই। মই চেষ্টা কৰিম বাৰু ডিলিট কৰিব গেলি। মই সুধি ল'ব লাগিব হা। ডিলিট কৰিবিচোন, মানে সুধি আমাৰ ল'ব প্ৰব্লেম লাগিব, হ'ল হৈ সুধি ল'ব আছে। লাগিব মানুহ এটাক ভিডিঅ' ডিলিট কৰা নেকি। চাই ল'ম বাৰু, কৰিব পাৰিলে কৰি দিম। মানে পাৰাকালে কৰিব চেষ্টা কৰিবি আৰু। এনে থাকিলেনো কি হ'ব, একো নহয়। মানুহ নাই, চালাই ঘৰৰ মানুহ বহুত কিবা কৈ আছে, আমাৰ মানে গাঁৱৰ মানুহ। অলৰেডি 1 লাখ মান মানুহ চালা, এতিয়া ডিলিট তাকে কৰিলে হ'ব নেকি? সেইকাৰণে আপুনি লেংটা কৰি কোবাম বুলি ক'লে যে। গম পাইছো ৰ, মইতো কমেই ন, মোক সেনেকে ৰিপ্লাই দিলি মই কি মনে থাকিম নেকি? মংগলে ল'ৰাটো বনাওঁতে তুমি পাৰমিশন লৈছিলা নেকি? নাই, মই একো পাৰমিশন লোৱা নাই। কাৰণ তোমালোকে এটা চোৱা, মানুহবিলাকে যদি কয় যে মুছাই মানে কি বিয়াৰ ভিডিঅ' ভাইৰেল কৰি আছে বা বেলেগৰ আপি ভিডিঅ' ভাইৰেল কৰি আছে। এই নলবাৰী আপিয়াতৰ কৰিছা। সেইটো হয়, মই কথাটো কৈছো হা। কিন্তু ভিডিঅ'টো এতিয়া মই ভাইৰেল কৰিছো নে কোনে কৰিছে, কিন্তু সিহঁতে প্ৰথমতে সিহঁতৰ ইনষ্টাগ্ৰাম একাউণ্টত ভিডিঅ'টো দিছে। সেই ভিডিঅ'টো অলৰেডি বেলেগ মানুহ চাইছে। মই জাষ্ট তাৰ পৰা ৰিপ্লাই দিছো। তুমি দিয়াৰ লগে লগে বহুতে চাই গৈছে না, বহুতে পাই গৈছে। পাই গৈছো, গম পাইছো। কিন্তু মানুহখিনি মানে শ্বেয়াৰ কৰিছে কাৰণে হৈছে। সেইটো অডিয়েন্সে কৈছে, মই কৰা নাই ভাই। মই জাষ্ট ভিডিঅ' চাই দিছো। কিন্তু
এটা কথা যে ৰুষ্টৰ একো প্ৰব্লেম নাই, কাৰণ তুমি চোৱা মানে প্ৰত্যেকজন মানে ভাৰতৰ নাগৰিকৰে মাত মাতাৰ অধিকাৰ আছে। আছে। গতিকে তুমিও কিবা এটা বস্তু ভুল দেখিছা তুমিও ক'ব পাৰিবা, কিন্তু তুমি কল কৰিয়ে হওক বা কিবা বেলেগকে কৰিলে তুমি যেনেকে নহওক ক'ব পাৰিবা, কিন্তু ইমান দৰকাৰ নাই আৰু। এনে দৰঙৰ ফালে আহিবা নেকি? দৰঙৰ ফালেতো তেনেকুৱা যোৱা কাম নাই, যাম চাগে এসপ্তাহমান পিছত এনে ফুৰিবৰ কাৰণে। লগ কৰিব লাগিছিল আৰু। হ'ব দে, মাৰবি নেকি? নামাৰো এনে নামাৰো বেলেগ কৈছে দেখো। মুছা ভাই ভাই এই প্ৰিয়ংকল আহিছিল এইটো। প্ৰিয়ংকল মানে প্ৰেম কৰিছো প্ৰিয়ংকল। প্ৰিয়ংকা কৈছে নেকি? সেনেকুৱা লাগছে কিন্তু প্ৰথমতে গম পোৱা নাছিলো, তেতিয়া মই কোনোবা কৰিলে, কাৰণ ফোন বহুত আহি থাকে। একো নাই। ক'ত ঘৰ মংগলদৈতে নেকি? মানে মোৰ চিপাঝাৰত। চিপাঝাৰত, আচ্ছা। তোৰ ক'ত প্ৰিয়ংকলটো ক'ত দিবি? প্ৰিয়ংকলটো ইনষ্টাগ্ৰামত নাযায় বাৰু, ইউটিউবত যাব। আচ্ছা, ইনষ্টাগ্ৰামতো কাটি খালে নেকি? ইনষ্টাগ্ৰামত দিও নেকি, চাই লওঁ আৰু। 50 চাইব জানাই, বেছি নহয় 30 ছেকেণ্ড মান কৰবি। কেমেৰা আগত আছে, কিবা এটা কৈ দিয়া। কেমেৰা আগত আছে নেকি? বাছ। ত' গাইজ মই এটা কথা কওঁ আৰু, যে যি ভিডিঅ'টো ভাইৰেল হৈছিল দৰং ফাৰ্ষ্ট কামৰূপৰ, সেইটো মানে বেলেগে কণ্ট্ৰভাৰ্চি একো নকৰিলি হ'ল। মই এটা বস্তু বুজি নাপাওঁ ভাই, আমি দেখো আমি যোনকেইটা মানে যোনটো ল'ৰাৰ লগত মই ভিডিঅ' বনাইছো তাৰ লগত কিন্তু পাৰ্চনেলকে মানে ভাল আৰু ইমান ধৰ সি ধমচম দিয়া নাই, কিন্তু মানুহখিনি অডিয়েন্স খিনি এখন বেছি মানে কাজিয়া লাগছে, কি হৈছে মই গম পোৱা নাই। মই তেনেকুৱা ভিডিঅ' নবনাও বুলি ভাবিছো আৰু, বনালে ডাইৰেক্ট ৰিপ্লাই ভিডিঅ' বনাম। বাকী যদি ভিডিঅ'টো কোনোবাই চাই আছা ইনষ্টাগ্ৰামৰ বা ইউটিউবৰ পৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চেনেলটোৰ নাম কি? ইনজামুল ব্লগ। ইনজামুল ব্লগ ন? সকলোৱে ইনজামুল ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মানে অলপ যদি বেলেগকে ভিডিঅ' চিডিঅ' বনাই থাকে ৰিপ্লাই দি নহয়, এনেকে চবকে ৰিপ্লাই দিব, বেলেগকো দিব, মোক বুলিয়ে নহয়। সেনেকা দিলে আমি দিমেই আৰু। সেনেকে দি থাকা, আগবাঢ়ি যোৱা, সেইখিনিয়ে আৰু। ঠিক আছে, লগ পাম বাৰু। অলপমান ব্যস্ত আছা, পিছত কেতিয়াবা কথা পাতিম দিয়া। ঠিক আছে। ঠিক আছে।